গুড মৰ্ণিং গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ ইউটিউব চেনেললৈ বহুত বহুত স্বাগতম জনাইছোঁ। আজি হৈছে ৰাভা দিৱসৰ আমি ৰাতিপুৱা পতাকা উত্তোলন কৰিছোঁ। সকলো আহিছে, গোটেইখিনি সমাগত হৈছে আৰু পতাকা উত্তোলন কৰিবলৈ। আৰু আমি থুলমূলকৈ সৰু সুৰাকৈ ৰাভা দিৱসটো পাতিছোঁ। আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ আৰু কৰি যাব, সদায় তেনেকৈ পাতি যাব পাৰোঁ আগলৈকে, কাৰণ দিনক দিনে নাইকিয়া হৈ গৈ আছে। আমাৰ এই বন্তি প্ৰজ্বলন কৰি আছে। আৰু এইজন হৈছে ৰাভা, আমাৰ জেগাডোখৰ চটলি, কিন্তু বাকী তেনেকৈ আৰু এইজনে আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱ। তেখেতে বহুতখিনি অৱদান কৰি থৈ গৈছে আৰু সকলো সমাগত হৈছে, চাকি বন্তি জ্বলোৱা হৈছে। আৰু বাকী মোৰ চেনেলটো যদি নতুনকৈ কোনোবাই চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু আগলৈ তেনে ভিডিঅ' পাবলৈ বেল বটনটোত দবাই ধৰিব। আৰু এয়া পতাকা উত্তোলন কৰিব হৈছে আৰু সকলো সমাগত এয়াই আৰু চাকি বন্তি জ্বলাই থকা হৈছে সকলোৱে। আমি ইমান ভাল লাগিছে, সকলো আহিছে আজিৰ দিনত, সকলো ওলাই আহিছে। আপোনালোকেও তেনেকৈ কৰি যাওক আগলৈ সদায়, কাৰণ আমাৰ সংস্কৃতি কলা কৃষ্টি আমি সদায় জীয়াই ৰাখিব লাগিব, কাৰণ তেখেতে বহুত অৱদান আগবঢ়াই থৈ গৈছে। সদায় সেইবিলাক জীয়াই ৰাখিব লাগিব। আমাৰ সকলো সমাগত হৈছে আৰু বাকী মৌন প্ৰাৰ্থনা কৰা হৈছে 1 মিনিটৰ কাৰণে। আৰু তেনেকৈ সকলো ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই যাব, কমেণ্টত জনাব কেনে পালে। আশা কৰোঁ ভিডিঅ'টো ভাল পাব। বাকী খুব বেছি দীঘলীয়া নহয়, কমিটিত লাগি থাকিবলগীয়া হ'ল, কাৰণ যিখন পাৰিছোঁ আৰু কেমেৰা কৰি আপোনালোকক দেখাইছোঁ আৰু সকলো মনোপ্ৰাৰ্থনা কৰাত লাগিছে। আৰু বাকী তেনেকৈ ভিডিঅ'টো চাই যাব, স্কিপ নকৰি শেষলৈকে। ভাল লাগিছে আজি সকলো আহিছে ইমান ধুনীয়াকৈ, ৰাতিপুৱা বেলাতে মালা পিন্ধাব লৈছে আৰু তেনেকৈ আৰু বাকী আৰু তেনেকৈ নেক্সট কাৰ্যসূচী চলি যাব আমাৰ। আৰু বিচাৰকক আমি দুআষাৰ ক'বলৈ হেৰি কৰিছোঁ আৰু বিভিন্ন ঠাইত বিচাৰক কৰি আহিছে আৰু তেওঁক আমাৰ ঢাকাই অঞ্চলৰ ওচৰে শ্ৰীমতী নিৰলা দাসক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ক'বলগীয়া কথা হোৱাৰ পৰা আমাক যিকণ সময় বা আদৰ কৰিছে তেওঁলোকলৈ এই কমিটিলৈ অশেষ ধন্যবাদ থাকিল। যাতে ধ্বংসৰ কৃষ্ণৰ ভাষাৰ পালন কৰা মই প্ৰথমে
উদযাপন কমিটিক মই প্ৰথমে শলাগ লৈছোঁ। তেখেতলোকে দেশৰ পৰিস্থিতিৰ মাজত বতৰৰ যি পৰিস্থিতিৰ মাজতো তেওঁলোকে শলাগৰ কৃষ্ণ দিৱস উদযাপন কৰিছে। সঁচাকৈ আমি গৌৰৱান্বিত হৈছোঁ। ৰূপত আছে এখনি ফুলাম গামোচাৰে সম্বোধনা জনাব। আমাৰ জেগাটো কম, সেই গতিকে আমি এল পি স্কুলতে চিত্ৰাংকন প্ৰতিযোগিতা পতা হৈছে আৰু সকলোৱে ছবি আঁকি আছে। আমাৰ তাত মানুহ আছে, টাইম দিয়া হৈছে আৰু সেই গতিকে স্কুলত সকলোৱে ছবি লিখি আছে আৰু বাকী তেনেকৈ চিত্ৰাংকন প্ৰতিযোগিতা লিখি আজি বিষ্ণুপ্ৰসাদ ৰাভাই অসমৰ আমাৰ যিহেতু নিউজ চেনেল দুটা আহিছে, আপোনালোকে দেখিছে এনি আৰু প্ৰতিদিন, সকলোৱে মানে কি হ'ল সাক্ষাৎকাৰ লৈ আছে আৰু সকলোৱে কৈ আছে। মই ওচৰতে আছোঁ যিহেতু মই ভিডিঅ' কৰিছিলোঁ আৰু বাকী তেনেকৈ আৰু সদায় আগুৱাই যাওক, আপোনালোকে মৰম চেনেহ আশীৰ্বাদ কৰিব। সাক্ষাৎকাৰটো লৈ থকা কি পইচা নমস্কাৰ, মোৰ নাম শ্ৰী যুগল দাস। মই পঞ্চম শ্ৰেণীৰ ছাত্ৰ। মই আজি আকস্মিক বক্তৃতা ভাগ লৈছোঁ। মোৰ পালত পৰিছে পঢ়াশালী। পঢ়াশালীত আমি পঢ়িবলৈ যাওঁ। পঢ়াশালীত বহু ধৰণৰ কিতাপ পত্ৰ থাকে। পঢ়াশালীত আমি কেৱল পঢ়িব পাৰোঁ আৰু আজৰি পৰত কেতিয়াবা সাধু কিতাপ পঢ়োঁ। সাধু কিতাপৰ নাম বহু ধৰণৰ থাকে আৰু কিতাপৰ নাম বহু ধৰণৰ থাকে। এই কিতাপ পঢ়াশালীত আমি কেতিয়াবা 12টা বজাত আমি খেল খেলোঁ। সেই খেলবোৰৰ নাম হৈছে ক্ৰিকেট খেল, ফুটবল, কাবাডী আদি। এইদৰে আমি পঢ়াশালীত সদায় স্কুললৈ গৈ পঢ়োঁ আৰু পঢ়াশালীত পঢ়ি ডাঙৰ মানুহ হ'ব পাৰি। পঢ়াশালীত পঢ়িব বহু লোকে শুনে আৰু কিছুমান লোকে পঢ়াশালীৰ পৰা 6, 7, 8, 9, 4, 5 এনেকুৱাতে স্কুল এৰি দিয়ে আৰু আমি এটা কৈ Motivation.